হয়, মই এই মুহূৰ্তত ওদালগুৰি জিলাৰ গণপৰীক্ষা দলৰ সভাপতি মাননীয় ডক্টৰ লগত আছোঁ। তেখেতৰ পৰা ৰাজনৈতিক প্ৰেক্ষাপট জানিব কাৰণে আমি কথা পাতিম। এই সম্পৰ্কত আপুনি কি ক'ব? মই গণপৰীক্ষাবাসী ওদালগুৰি জিলাৰ সভাপতি হিচাপে কওঁ, আগন্তুক বিদ্যালয় নিৰ্বাচনত আমাৰ দলে এককভাৱে পৰিষদীয় নিৰ্বাচনত কোকৰাঝাৰত কাউন্সিল দখল কৰিবলৈ সক্ষম হ'ব। যিহেতু বিটিআৰত থকা প্ৰায় সংখ্যক মানুহে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তন ঢৌটো এইবাৰ আমাৰ ফালে আহিছে। আমি নিশ্চয় কাউন্সিল গঠন কৰিবলৈ সক্ষম হ'ম। বিটিআৰত যিখিনি অবড়ো মানুহ আছে, এই অবড়ো মানুহখিনি মানে বিটিআৰ চুক্তি যেতিয়া হ'ল, এই বিটিআৰ চুক্তি হোৱাৰ পিছত মানে বাৰুকৈ অসন্তুষ্টি হৈ আছে। সেয়ে এইবাৰ তেওঁলোকে গণসুৰক্ষা পাৰ্টীৰ সপক্ষে মানে প্ৰদান কৰিব বুলি আমি আশাবাদী। আৰু ইতিমধ্যে আমি বিভিন্ন নিৰ্বাচনী সভাত জানিবলৈ পাৰিছোঁ, তেওঁলোকৰ যিবিলাক সঁহাৰি দেখিছোঁ, এইবিলাকৰ পৰাও এটা অনুমান কৰিব পাৰিছোঁ তেওঁলোক এইবাৰ আমাৰ পক্ষত আছে। আচলতে গণসুৰক্ষা দলটো বহুতে ভাবে মানে বড়ো বিৰোধী দল বুলি, অবড়ো দল বুলি ভাবে। আচলতে তেনেকুৱা নহয়। আমি বিটিআৰত থকা 40টা সমষ্টিৰ ভিতৰত 36টা সমষ্টিতে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। আমি এই 36টা সমষ্টিৰ ভিতৰত আমি বড়ো প্ৰাৰ্থীও দিছোঁ, 2গৰাকী বড়ো প্ৰাৰ্থী দিছোঁ, ৰাভা প্ৰাৰ্থী দিছোঁ, চাহ জনগোষ্ঠীৰ প্ৰাৰ্থী দিছোঁ, কোচ ৰাজবংশীৰ প্ৰাৰ্থী দিছোঁ। এনেধৰণে আমি মানে ভোটৰ গাঁথনি হিচাপে প্ৰত্যেকটো সমষ্টিৰ আমি গাঁথনিটো চাইছোঁ, সেই গাঁথনি হিচাপে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। সেয়ে এইবাৰ আমি কোকৰাঝাৰত কাউন্সিল দখল কৰিবলৈ সক্ষম হ'ম। এইটো 100% আমি আত্মবিশ্বাসী। আপোনাৰ ৰাজনৈতিক জীৱনৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ ৰাজনৈতিক জীৱনটো কেনেকৈ আৰম্ভ কৰিছিলে? চাওক, মই যেতিয়া প্ৰি ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিলোঁ, তেতিয়া অসম আন্দোলন আৰম্ভ হৈছিল 1979ত। আৰু এজন ছাত্ৰ হিচাপে মই অসম আন্দোলনত জঁপিয়াই পৰিছিলোঁ, আন্দোলনত আগভাগ লৈছিলোঁ। আৰু আন্দোলন 6 বছৰীয়া আন্দোলনৰ পিছত যেতিয়া আন্দোলনটোৰ এটা পৰিসমাপ্তি ঘটিছিলে, তাৰ ফলশ্ৰুতিত অসম গণ পৰিষদ দলৰ জন্ম হৈছিলে গোলাঘাটত 1985 চনত। আৰু ময়ো এজন আন্দোলনকাৰী হিচাপে অসম গণ পৰিষদ দলত এই গোলাঘাটত তেতিয়াই যোগদান কৰিছিলোঁ। আৰু তেতিয়াৰ পৰা মই অসম গণ পৰিষদৰ দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে আছিলোঁ। আচলতে মই চৰকাৰী চাকৰিও কৰিছিলোঁ, শিক্ষা বিভাগৰ এটা দায়িত্বপূৰ্ণ চাকৰি কৰিছিলোঁ। আৰু সেই চাকৰি কৰি থকা অৱস্থাতো মই দলক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা কৰিছিলোঁ। কিন্তু অসমত যেতিয়া কা বিৰোধী আন্দোলন আৰম্ভ হ'ল, জনতাই কা বিৰোধী আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে, হাজাৰ হাজাৰ লাখ লাখ জনতা ৰাজপথলৈ নামি আহিল। আমিও জনতাৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই আমিও ৰাজপথলৈ ওলালোঁ। আচলতে এই ৰাজপথলৈ যেতিয়া মই ওলালোঁ, এইটোতে আমাৰ দলীয় নেতৃবৃন্দ পূৰ্ণ হৈ মোক মানে কৈতত্বৰত কৰা নাই যদিও মানে তেওঁলোকৰ যিটো ব্যৱহাৰ, এই ব্যৱহাৰত মই সেইটোকে বুজিব পাৰিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত মই মানে দলটো ত্যাগ কৰিলোঁ। দলটো ত্যাগ কৰি কোকৰাঝাৰৰ মাননীয় সাংসদ নৱকুমাৰ শইকীয়াৰ নেতৃত্বত গঠন হোৱা গণসুৰক্ষা পাৰ্টী মই যোগদান কৰিলোঁ। মোৰ লগত বহুত সংখ্যক কলাগাঁও সমষ্টি, বিধানসভা সমষ্টি, অসম গণ পৰিষদ দলৰ বহু সংখ্যক লোক মোৰ লগত এই দলটোত যোগদান কৰিলে। আৰু এতিয়া দলটোৰ মই ওদালগুৰি জিলাৰ সভাপতি হিচাপে দায়িত্ব লৈ মই নিস্বাৰ্থ মানে
দলৰ হৈ কাম কৰি আছোঁ। অতি সহজ সৰল অমায়িক নেতৃত্ব আমি পাইছোঁ, নেতা পাইছোঁ নৱকুমাৰ শৰণীয়া। তেওঁ আচলতে সকলো শ্ৰেণীৰ মানুহৰ লগত ধুনীয়াকৈ মিলিব পাৰে। আনকি তেওঁ মানে একদম দুখীয়া মানুহৰ ঘৰতো মানে পীড়াত বহিও তেওঁলোকৰ লগত কথাবিলাক শ্বেয়াৰ কৰিব পাৰে। আৰু প্ৰায় মানুহবিলাকৰ লগত তেওঁ কোনো জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এক হৈ যাব পাৰে। তেওঁৰ যিটো গুণ, সেই গুণটো মই বহুত ৰাজনৈতিক দলৰ নেতাৰ দেখা নাই। আৰু যিহেতু মোৰ ৰাজনীতি কৰা বহুত বছৰেই হ'ল, মই ৰাজনীতিত যিবিলাক পাইছোঁ, নেতাবিলাকৰ যিবিলাক গুণাগুণ দেখিছোঁ, তাতকৈ বহুত বেলেগ গুণ আছে নৱকুমাৰ শৰণীয়া ডাঙৰীয়াৰ। সেয়ে মই ভাবিছোঁ তেখেতৰ নেতৃত্বত এই দলটোৱে বিশেষভাৱে আগবাঢ়ি যাব পাৰিব। বহুত অভিলেখ, সঁহাৰিটো আচলতে অভিলেখ বুলি ক'ব লাগিব এইকাৰণে। ওদালগুৰি জিলাত 8টা সমষ্টিত আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ। এই 8টা সমষ্টিতে মই নিৰ্বাচনী সভাবিলাক কৰিছোঁ। মানুহবিলাকৰ যিটো মানে সঁহাৰি, আচলতে সেইটো ভাবিবলগীয়া। BPF দলে ইমান বছৰে 17 বছৰে BTC শাসন কৰিলে। শাসন কৰি তেওঁলোকে একপক্ষীয়া আৰু স্বৈৰাচাৰীভাৱে শাসন কৰিবলৈ ল'লে। আৰু সেই স্বৈৰাচাৰী শাসনত ৰাইজ যথেষ্ট হৈছে। তেওঁলোকে যিমানবিলাক দুৰ্নীতি কৰিছে, সেই দুৰ্নীতিবিলাক আগতেও আছিলে, কিন্তু তেওঁলোকৰ স্বৈৰাচাৰী শাসনৰ কাৰণে তেওঁলোকৰ দুৰ্নীতিবিলাক দেখুৱাই দিবলৈ কোনোৱে সাহস কৰা নাছিল। এতিয়া ৰাজ্যপালৰ যেতিয়া শাসন আহিল, ৰাজ্যপালৰ শাসনত তেওঁলোকৰ আচল স্বৰূপটো ওলাই পৰিছে। প্ৰত্যেকটো বিভাগতে বিভাগে বিভাগে কোটি কোটি টকাৰ দুৰ্নীতি এতিয়া সেইটো ওলাই পৰিছে। এইবিলাকৰ কাৰণত ৰাইজ যথেষ্ট হৈছে। এই ৰাইজ BPFৰ পৰা সমান্বিত হৈছে। এই নিৰ্বাচনত আপুনি নিশ্চয় দাবীদাৰ প্ৰাৰ্থী হিচাপে? হয়, মই কলাইগাঁও বিধানসভা সমষ্টিৰ পৰা অহা 2021 হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰি দলে যদি মোক যোগ্য বিবেচনা কৰে, মই যদি বিধায়ক পদৰ বাবে যোগ্য হওঁ, এই কথাটো যদি দলে বিবেচনা কৰে, নিশ্চয় মোক প্ৰাৰ্থিত্ব দিব। আৰু প্ৰাৰ্থিত্ব দিলে মই ভাবোঁ কলাইগাঁও সমষ্টিৰ পৰা এজন বিধায়ক হিচাপে মই ওলাই আহিবলৈ, গণসুৰক্ষা পাৰ্টীৰ বিধায়ক হিচাপে মই ওলাই আহিবলৈ সক্ষম হ'ম। আপুনি বিধায়ক হ'লে আপুনি কলাইগাঁও উন্নয়নৰ হৈ কি কাম কৰিব? চাওক, কলাইগাঁৱত বহুতজন বিধায়ক হ'ল। ৰাইজে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে ভোট দি আছে, বিধায়ক বনাই আছে। কিন্তু আচলতে বিধায়ক এজনে যিখিনি কৰিব লগা কাম এতিয়ালৈ কোনো এজন বিধায়কে কৰা নাই। কলাইগাঁৱৰ নিচিনা এটা সমষ্টি, বিধানসভা সমষ্টি, এই সমষ্টিটোত শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা। যিটো সমষ্টিত এখন ডিগ্ৰী কলেজ নাই, ডিগ্ৰী কলেজ নোহোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীবিলাক নহয় দেওমুখত যাব লাগে, নহয় টংলাত যাব লাগে, নহয় মঙলদৈত যাব লাগে, নহয় ওদালগুৰিত যাব লাগে। ইমান দূৰলৈ যাব লাগে ছাত্ৰ ছাত্ৰীবিলাক পঢ়িবৰ কাৰণে। যিটো সমষ্টিত নাই, সেইটো সমষ্টিত শিক্ষাৰ ক্ষেত্ৰত কি আগবঢ়া পিছত খোৱা পানীৰ ব্যৱস্থা এতিয়া সমূলি নাই। খোৱা পানী সমষ্টিটোত খোৱা পানীৰ ব্যৱস্থা একেবাৰে নাই বুলি ক'লেও ভুল নহয়, নাইয়ে। চিকিৎসা সেৱাও এতিয়া এনেকুৱাই। এখন শেহতীয়াভাৱে মডেল হস্পিটেল বনালে যদিও তাতে পৰ্যাপ্ত পৰিমাণৰ সুবিধাখিনি তাতে নাই। এনেধৰণৰ কিছুমান খেল ধেমালিৰ ক্ষেত্ৰত না এখন ষ্টেডিয়াম আছে, না এখন ভাল খেলপথাৰ আছে, একোৱেই নাই। মানুহবিলাকে বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ বা একগোট হৈ বহিবলৈ এটা অডিটৰিয়াম হল নাই সেইটো সমষ্টিত। এনেধৰণে একো নোহোৱাকৈও কিন্তু ৰাইজে ভোট দিয়ে আছে, বিধায়ক বনাই আছে। মই ভাবোঁ মই যদি বিধায়ক হ'ব পাৰোঁ, ৰাইজে যদি মোক সমৰ্থন কৰে, তেতিয়াহ'লে মই নিশ্চয় এনেধৰণৰ গুৰুত্ব দিম। আপুনি কিয় জয়ী হ'ব? চাওক, মই 2006 চনৰ পৰা, মই তাৰ আগতে আঁতৰত চাকৰি কৰি আছিলোঁ।
2006 চনৰ পৰা যেতিয়া মই মঙলত আহিছিলোঁ তেতিয়াৰ পৰাই মই বিভিন্ন সেই অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছোঁ, বিশেষকৈ কলাগাঁও সমষ্টিৰ লগত। মই শিক্ষা বিভাগৰ কৰ্মচাৰী হিচাপে সমষ্টিটোৰ প্ৰত্যেকটো চুবুৰীতে একোজনকৈ হ'লেও শিক্ষক থাকে, প্ৰাথমিক মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক থাকে। তেওঁলোকৰ লগত মোৰ এটা ভাল ৰিলেশ্যন আছে আৰু সেই ৰিলেশ্যন সূত্ৰে তেওঁলোকৰ যোগেদি মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত জড়িত হৈ আছোঁ আৰু ৰাইজে মোক প্ৰত্যেকটো অনুষ্ঠানতে বিচাৰে মই যাওঁ, মই ৰাইজৰ লগত থাকোঁ আৰু ৰাইজৰ এজন মানুহ হিচাপে ৰাইজে মোক এইখিনি সহায় দিব। জন্ম হৈছে এইটো আপুনি কি ক'ব? দলতো জন্ম হৈয়ে থাকিব। দলৰ জন্ম কেতিয়া হয়? যেতিয়া চৰকাৰৰ ওপৰত বিক্ষোভ হয়, চৰকাৰে দমন নীতি প্ৰয়োগ কৰে, সেই বিক্ষোভৰ ফলশ্ৰুতিতেই দলৰ জন্ম হয়। এতিয়া দলৰ জন্ম হৈছে। এতিয়া যিটো দলে ৰাইজৰ কাম কৰিবলৈ সক্ষম হ'ব বুলি ভাবিব, ৰাইজ প্ৰক্ৰিয়াত যাব, সেইটো দলকে ৰাইজে ভোট দিব। মই ভাবোঁ গণ সুৰক্ষা পাৰ্টি বিশেষকৈ ইয়াত এটা শক্তিশালী দল হিচাপে পৰিলক্ষিত হ'ব। যেতিয়া দ্বিতীয় ইলেকশ্যন আহি আছে, এই সময়ত গণ সুৰক্ষাৰ দলে কিমানখন আসন পাব বুলি আপুনি ভাবে? আমিতো 30+ আমাৰ হিচাপত তেনেকুৱা হৈ আছে। ইতিমধ্যে বহুতো এক্সিট পোল মিডিয়া, ছ'চিয়েল মিডিয়া, প্ৰিণ্ট মিডিয়া এওঁলোকৰ এটা অনুসন্ধানত ওলাই পৰিছে আমি 28খন চিট পাম বুলি, 28খন আসন পাম বুলি। আচলতে আমাৰ লক্ষ্যটো হ'ল 30খন আসন। 30খন আসন নিশ্চয় পাবলৈ সক্ষম। যিহেতু চৰকাৰ বহুত দুৰ্নীতি কৰা বুলি বহুত অভিযোগ বা অৱস্থা ওলাইছে, এই ক্ষেত্ৰত আপুনি এজন গণ সুৰক্ষাৰ দলৰ সভাপতি হিচাপে কি হ'ব? এখন চৰকাৰে 5 বছৰতকৈ বেছি শাসন কৰিলেই তাৰমানে চৰিয়াচাৰী মনোভাৱ আহি যায় চৰকাৰখনত। যিহেতু BPFে 17 বছৰ চৰকাৰ কৰিলে BTCত, মানে তেওঁলোকৰ মনত এনেকুৱা ভাব হৈ আছে BTCত আমিয়ে আহোঁ, মানে BPFে হেনো এটা দল BTCত আৰু BTCৰ আৰু বেলেগ নাই, তেনেধৰণৰ হৈছে। সেইকাৰণে তেওঁলোকে দুৰ্নীতি কৰিবলৈ ভয় নকৰে, একো কৰিবলৈ ভয় নকৰে। কিন্তু তেওঁলোকৰ কাৰ্যকলাপত যে ৰাইজ অতিষ্ঠ হৈছে, সেইটো কথা তেওঁলোকে বুজি পোৱা নাছিল। যেতিয়া ৰাজ্যপালৰ শাসন হ'ল, এতিয়া তেওঁলোকে বুজি পাইছে আৰু গণ সুৰক্ষা পাৰ্টীৰ সমৰ্থন দেখি তেওঁলোকে বাৰুকৈয়ে অনুভৱ কৰিবলৈ ধৰিছে যে তেওঁলোকৰ BPF দলৰ ইমান দিনৰ যিবিলাক কাম কাজ, সেই কাম কাজৰ ৰাইজে যথেষ্ট হৈছে। যিহেতু কংকুৰৰ নেতৃত্বত BPF দল চৰকাৰ গঠন হ'ব বা ওলাই গৈছে বা দলটোৰ ওপৰত আপুনি কি ক'ব? চাওক, BPF হাগ্ৰামা মহিলাই ৰাইজে নিবিচাৰে। এইবাৰ আমাৰ দলে চৰকাৰ গঠন কৰাটো 100% নিশ্চিত। আচলতে BTCত প্ৰমোদ বড়োৰ নেতৃত্বতো নতুন এটা দল হৈছে। এই দলটো লাগি আছে। মই ভাবোঁ BTCবাসীয়ে মানে BPFক বাদ দি এটা ভাল সিদ্ধান্ত ল'ব। ৰাইজে যদি পৰিৱৰ্তন বিচাৰিছে, এই পৰিৱৰ্তনটো কিয় বিচাৰিছে ৰাইজে? ৰাইজে পৰিৱৰ্তন বিচৰাৰ মূল কাৰণটোৱে হ'ল দুৰ্নীতি। এই দুৰ্নীতিবিলাক যেতিয়া ধৰা পৰিল, ৰাইজে সহ্য কৰিব পৰা নাই, সেইকাৰণে পৰিৱৰ্তন বিচাৰিছে। আমি নিউজ 24 বৰ্তমানৰ তৰফৰ পৰা আপোনাক অভিনন্দন জনালোঁ। আমাৰ পৰা আপোনাৰ আশীৰ্বাদ থাকিল। আপুনি এজন দলৰ সভাপতি হিচাপে আপুনি আগবাঢ়ি যাওক, তাৰে কামনা কৰি এই মুহূৰ্তত সামৰিলোঁ।